মোৰ ইউটিউব চেনেল দেৱজিৎ গগৈ ডিজিষ্টাৰ আনটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি মই আৰু বেটিয়ে যাম জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপৰ ঘৰলৈ। আপোনালোকে চাগে থাম্বনেইল চাই গম পাইছেই। আমি কথাটো এনেকুৱা হ'ল মানে কেইদিনমান আগতে মই এখন প্ৰাণদীপৰ ছবি বনাইছিলোঁ আৰু সেই ছবিখন তেওঁক গিফ্ট কৰিবলৈ তেওঁৰ ঘৰলৈ যাম আজি। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ভিডিঅ'টো নতুন তেওঁসকলে ছাবস্ক্ৰাইব কৰি দিব। তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। দেখুৱাই যা পাণ্ডীপ খুৰাহঁতৰ ঘৰৰ ৰাস্তাটো বলক। আমি অজন্তা বাইপাছৰ পৰা আগলৈ অকণমান গৈ দহতীয়া তিনিআলিত প্ৰাণদীপ ভাইটি ঘৰ তালৈ আমি গৈ আছোঁ। ব'লক একেবাৰে লগ পাম আমি তাতে। ধন্যবাদ। নমস্কাৰ। আমি আজি খুব ভাল লাগিছে। আচলতে মোৰ খুব মৰমৰ ককাইদেউ দেৱজিৎ গগৈ দাদা আজি আমাৰ ঘৰলৈ আহিলে, লগতে পোৱালিও আহিলে। মোক খুব ধুনীয়া এটা উপহাৰ দিছে। তেওঁ নিজে অংকন কৰি দিছে মোৰ এখন ফটো। গতিকে মই দেৱজিৎ দাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ এটা ইউটিউব চেনেল আছে, আপোনালোক সকলোৱে চাব আৰু তেওঁক মৰম দিব। আৰু অকণমান মোক গীত এটা গাব কৈছে, অকণমান গাই দিছোঁ নিজৰ গান এটা। সাগৰৰে নীলা তুমি যেন চিলা উৰাবলে মন মোৰ বুজি কে নোপোৱা। মৰমৰে কলি যা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা। মৰমৰে কলি যা মোৰে নোহোৱানা বুকুতে বাজিছে
ৰাতি মোৰ জোনাক সিঁচি দিয়া না চকুতে চকু থৈ মায়া খানি দিয়া না মৰমৰে কলি যা মোৰে নোহোৱা বুকুতে বাজিছে প্ৰেমৰে গগনা সাগৰৰে নীলা তুমি জানিছিলা উৰাবলে মন মোৰ বুজি কেনো পোৱা সাগৰৰে নীলা তুমি জানিছিলা উৰাবলে মন মোৰ বুজি কেনো পোৱা ইমান সাৱতি লোৱানা চাউণ্ডটো লৈ নাই তোমাৰ চকুতে চকু থৈ মায়া খানি দিয়া মৰমৰে কৰি যাওঁ হোৱা বুকুতে বাজিছে প্ৰেমৰে ধন্যবাদ পিছে বেয়া লগা নাই মই বেয়া পোৱা নাই ধুনীয়া ছোৱালীক বাৰু কোনে বেয়া পায় আপোন ভাবি সপোন দেখো নধৰি বিদায় মই এনেকুৱাই মই এনেকুৱাই মই এনেকুৱাই মই এনেকুৱাই দেই অভিমানৰ ভাষাই কলিজা ফালি মজানো ভৰা নাই মজানো ভৰা নাই দুবাহুত মেৰিয়াই নিচুকাই নুৰিয়াই সদায় মাৰিছ মৰমে কন্দুৱাই পিছে বেয়া লগা নাই মই বেয়া পোৱা নাই ধুনীয়া ছোৱালীক বাৰু কোনে বেয়া পায় আপোন ভাবি সপোন দেখো নধৰি বিদায় মই এনেকুৱাই মই এনেকুৱাই মই এনেকুৱাই মই এনেকুৱাই বহুত ভাল লাগিল আজি প্ৰাণদীপ ভাইটিক লগ পাই আৰু মৰম দিব প্ৰাণদীপক মোকো মৰম দিব লগতে আচলতে আপোনালোকে ইমান এনেকৈ মৰম দি আছে এই দাদাৰ ইউটিউবৰ জৰিয়তে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এই ককাইজনক ভগৱানে ইমান ধুনীয়া এটা কলা ভগৱানে দিছে তেওঁ সদায় এনেদৰে কৰি যাওক মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সদায় ভাল হৈ গৈ থাকক আৰু আমাকো মৰম দি যাব আমি একেবাৰে সংগীতৰ জগতখনত ধূলিকণাহে গান গাবলৈ চেষ্টা কৰি আছোঁ গতিকে ধন্যবাদ থেংক ইউ আমি এতিয়া প্ৰাণদীপ খুৰাৰ ঘৰৰ পৰা আহিলোঁ এতিয়া বহুত মস্তি কৰিলোঁ তাৰ কুকুৰ এটাও আছিলে আৰু এতিয়া গানো গাইছিলে এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব তো বন্ধুসকল ঘৰ আহি পালোহি প্ৰাণদীপৰ ঘৰৰ পৰা ভাল লাগিলে আজি প্ৰাণদীপৰ ঘৰত লগ পাই ফূৰ্তি কৰিলোঁ বহুত আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ বেটি বাই বাই কৈ দিয়া বাই বাই আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব এণ্ড বাই বাই বাই